এইটোতো উদক ভেটাৰখীয়া কৰাৰ দৰে ঘটনা হৈ গ'ল। মইতো চালে বেৰে নুকুবাওঁ, গতিকে মই চিধা কথা কওঁ, অসমীয়া পৰীক্ষাটো বাতিল নকৰিলেও হ'লহেঁতেন, কাৰণ যিখিনি প্ৰশ্ন কাকত লিক হৈছিল যোৱাকালি সেইখিনি আমি মাজুলীত উদ্ধাৰ কৰিছিলোঁ। কিন্তু তথাপিতো ল'ৰা ছোৱালীৰ জীৱনক লৈ খেলাটো ভাল নহয় বুলি ভাবিয়ে আমি পৰীক্ষাটো বাতিল কৰিছোঁ। একেলগে বিজ্ঞান আৰু অসমীয়া দুইটা পৰীক্ষা একেলগে দিব পাৰিব। এইটো মই ভাবোঁ যে ইয়াত মনোবল ভঙাৰ কথা নাই, বৰঞ্চ এনেকৈ পৰীক্ষা হৈ গ'লে যদি কুৱেশ্যন লিক হৈ গ'লহেঁতেন আমি কোনেও গম নাপালোহেঁতেন, পৰীক্ষা হ'লে তেতিয়াহে ল'ৰা ছোৱালীৰখিনি অন্যায় হ'লহেঁতেন। এতিয়া পৰীক্ষাৰ মাজত গেপ থাকে, 10টা দিন বেছি গেপ পোৱা বুলি কথাখিনি পজিটিভলি ল'লেই হ'ল। ডেটখিনি মই নাজানো, কিন্তু 2-3 দিনৰ ভিতৰতে বিজ্ঞান আৰু অসমীয়াটো একেলগে হৈ যাব। CID আৰু আৰক্ষীয়ে কিন্তু যথেষ্ট কষ্ট কৰিছে, আৰু এই যিটো আচলতে গুৰি লাগে যি শিপা আছে সেই শিপা উভালি যেতিয়া শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কলুষিত হয় তেতিয়া সমাজৰে জীৱন অন্ধকাৰ হৈ পৰে। এই গোটেই কামটো কোনো ৰাজনীতি কৰা মানুহে কৰা নাই, কোনো ছাত্ৰই কৰা নাই, এই কামটো কোনো ছ'চিয়েল অৰ্গেনাইজেশ্যনে কৰা নাই, এই কামটো শিক্ষকে কৰিছে। মই ভাবোঁ যে আমাৰ অসমৰ ৰাইজে আৰু শিক্ষক সমাজে পুনৰ এবাৰ আত্মমন্থন কৰা উচিত, কাৰণ ইয়াতকৈ যদি কালি গোটেই ভাৰতত গম পায় যে চেণ্টাৰ ইনচাৰ্জে পৰীক্ষাৰ পেপাৰ লিক কৰি দিছে, তেতিয়াহ'লে এইটোতো উদক ভেটাৰখীয়া কৰাৰ দৰে ঘটনা হৈ গ'ল। এনেকুৱা কামটো ক'তো হোৱা নাই। কোনোবাই কম্পিউটাৰৰ পৰা লিক কৰাই লয়, কোনোবাই আন ব্যৱস্থাৰে লয়, কিন্তু যেতিয়া যিজন শিক্ষকৰ ওপৰত আস্থা ৰখা যায় তেওঁৱে যেতিয়া কুৱেশ্যন পেপাৰ লিক কৰি দিয়ে, সমাজ ক'ত যাব? গতিকে ই চৰকাৰৰ সন্মুখত যিমান ডাঙৰ প্ৰশ্ন, তাতকৈ সমাজৰ সন্মুখত বেছি ডাঙৰ প্ৰশ্ন যে শিক্ষকসকল যদি কলংকিত হৈ পৰে, সমাজক ৰাস্তা কোনে দেখুৱাব? মই ভাবোঁ যে এই লৈ আমাৰ সমগ্ৰ সমাজে চিন্তা কৰা উচিত। শিক্ষক সেৱাই কি কৰিব? এইটো এটা নতুন শব্দ আমি লৈ আহিলোঁ, সেৱাৰ সংস্কাৰ কৰিব লাগে। তাতে সেৱাৰ সংস্কাৰ কৰিলে তাতে কি হ'ব? তাতেতো একো হোৱা নাই, হৈছে শিক্ষকজনৰ তাত। আপোনালোকে সাহস কৰিব পৰা নাই ক'বৰ কাৰণে যে শিক্ষকসকলৰ সংস্কাৰ হ'ব লাগে, কিন্তু মইতো চালে বেৰে নুকুবাওঁ, গতিকে মই চিধা কথা কওঁ যে সমস্যাটো শিক্ষকত, সমস্যাটো চেণ্টাৰত, ইয়াত সেৱাৰ কোনো সমস্যা নাই। সেৱাইতো কাৰোবাক প্ৰশ্ন দিবই লাগিব। আজি মই পুলিচৰ হাতত বন্দুকটো তুলি দিছোঁ, এতিয়া পুলিচে যদি নিৰীহ মানুহক গুলিয়ায়, এইটোতো উদক ভেটাৰখীয়া কৰাৰ দৰে ঘটনা হৈ গ'ল। মইতো চালে বেৰে নুকুবাওঁ, গতিকে মই চিধা কথা কওঁ